সকলোকে নমস্কাৰ। আজি আকৌ এটা মই আনবক্সিং ভিডিঅ' লৈ আহিছোঁ। বহুত দিনৰ মূৰত ট্ৰাইফেবৰ পৰা আকৌ এযোৰ মই কাপোৰ লৈছিলোঁ, তাকে আপোনালোকক মই আনবক্সিং কৰি দেখুৱাব খুজিছোঁ। কাপোৰযোৰ কেনেকুৱা চাওঁচোন আহক। এইযোৰ এযোৰ AC কটনৰ কাপোৰ হয়। ইয়াৰ প্ৰাইচ হৈছে 900 ৰুপিজ। এনেকুৱা ৰংবোৰ বহুত ট্ৰেণ্ডত চলি আছে, তো সেইকাৰণে কম দামতে মই এনেকুৱা ৰংটো ট্ৰাই কৰি চাব খুজিলোঁ, সেইকাৰণে মই আনিলোঁ। আৰু ট্ৰাইফেবৰ কাপোৰবোৰ সদায়ে ভাল হয়, তো সেইকাৰণে মই কাপোৰ কিনিবলৈ সদায় ট্ৰাইফেবেই চুজ কৰোঁ। এয়া চাওক, গছ বুটা ডিজাইনত আছে, 3 শাৰী, তাৰপিছতে এনেকৈ বাউণ্ডেৰীও আছে আৰু মাজত বুটা আছে। তাৰপিছত এইখন হ'ল মেখেলাখনো আহল বহল, ঠেক নহয়। তাৰপিছত ছাইড পটি আছে আৰু ব্লাউজ পিছত এটা ছাইড পটি সৈতে কাপোৰযোৰ আছে। তেওঁলোকক মই সুধিছিলোঁ AC কটন মানেনো কি, তেতিয়া তেওঁলোকে কৈছিলে যে AC কটন হৈছে চিন্থেটিক সূতাত কটন সূতাৰে বয়। এইযোৰ মই কিনিছিলোঁ আগতে বেলেগ দোকানৰ পৰা, তেতিয়া এইযোৰ মই 1200 টকাত কিনিছিলোঁ। তো এইযোৰ তাতকৈ বহুত ভালতে পাইছোঁ। এইযোৰ পিন্ধি দেখুৱাইছোঁ, কেনেকুৱা লাগিছে চাওকচোন। ডেছক্ৰিপশ্যন বক্সত মই তেওঁলোকৰ চেনেলৰ লিংকটো দি দিম, আপোনালোকে গৈ চাব পাৰে আৰু কাপোৰ কিনিব পাৰে।